কান্দি কান্দি ভাগৰি পৰিছে অভিনেত্ৰী অমৃতা গগৈ। সকলো ভগৱানৰেই লীলা। কি হ'ল অমৃতা গগৈৰ লগত? কিয় এনেদৰে তেওঁ কান্দি কান্দি ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰিলে নিজৰ দুখৰ কথা? সকলোবোৰ কথা জানিবৰ বাবে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব। অমৃতা গগৈৰ লগতে এতিয়া সমগ্ৰ অসমবাসী ৰাইজেও কান্দিছে। অভিনেত্ৰী অমৃতা গগৈয়ে নিজ ছ'চিয়েল মিডিয়া হেণ্ডেলত দুখ প্ৰকাশ কৰি এনেদৰে লিখিছে, বিশ্বাসেই নহয় কিশোৰ হঠাতে নোহোৱা হৈ গ'ল বুলি। কেতিয়াও আৰু লগ নোপোৱা দূৰণিলৈ বাদ লোৱা কিশোৰৰ সৈতে কৰা শেষৰটো কাম আছিল এইটো। মুখখন দেখিয়েই মনত পৰিছে শ্বুটিঙৰ আড্ডা হাঁহি ধেমালিৰে কোঢ়াল সময়বোৰ, কেমেৰাৰ আঁৰৰ জীপাল কাহিনীবোৰ। চটফটীয়া ফৰকাল মনৰ ল'ৰাটো আৰু কোনোদিন নাহে। বহুত মৰম তোমালৈ।